আপুনি যেনেকৈ ক'ব মই তেনেকৈয়ে কৰিম। তাত মোৰ কোনো আপত্তি নাই। ফ্ৰেণ্ডসকল, ৰাতিপুৱা আহি পালোহি ছুপাৰৰ পৰা নামি। এতিয়া মই DY365ৰ ষ্টুডিঅ'ত আছোঁ। মোৰ লগত আছে আমাৰ পূৰৱ দা, আৰু পূৰৱ দাৰ লগতে মই ডাবিং দি আছোঁ। খুব সুন্দৰ কাম কৰে তেখেতে, ভাল লাগিছে তেওঁৰ লগত কাম কৰি। হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল গৌতম বৰা ব্লগছ। ফ্ৰেণ্ডসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল গৌতম বৰা ব্লগছৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডসকল, বৰ্তমান মই আছোঁ গুৱাহাটীত, আৰু মই আপোনালোকক জনাইছিলোঁ যে মোৰ এখন চিৰিয়েলৰ শ্বুটিং চলি আছে। DY365ৰ জোনাক চেনেলৰ জোনালীৰ আকাশ নামেৰে এখন চিৰিয়েল আমাৰ অলৰেডি টেলিকাষ্ট হৈ আছে। 10 নম্বৰ এপিছ'ড গৈছে, মোৰ 12 নম্বৰৰ পৰা আছে। অহা কালিলৈ পৰহিৰ পৰা মোৰ এপিছ'ড বাজিব, গতিকে আপোনালোকে চাব বুলি আশা কৰিলোঁ। আৰু মই আজি আহিলোঁ গুৱাহাটী আহি ডাবিং দিলোঁ। ডাবিং দিয়াৰ পিছত এতিয়া বৰ্তমান আহি আছোঁ শ্বুটিঙৰ জেগালৈ। এতিয়া মোৰ শ্বুট আছে, গতিকে মই শ্বুটিঙলৈ যাওঁ। মই শ্বুটিঙতো 2-এটা চিন আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ আৰু। গতিকে আহক তেনেহ'লে ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ পৰা শিকিব লগাবোৰ বহুত আছে ছাৰ। অ'কে মামা। আপুনি যেনেকৈ ক'ব মই তেনেকৈয়ে কৰিম। মই তেনেকৈয়ে কৰিম। তাত মোৰ কোনো আপত্তি নাই। ফ্ৰেণ্ডসকল, ৰাতিপুৱা আহি পালোহি ছুপাৰৰ পৰা নামি। এতিয়া মই DY365ৰ ষ্টুডিঅ'ত আছোঁ। মোৰ লগত আছে আমাৰ পূৰৱ দা, আৰু পূৰৱ দাৰ লগতে মই ডাবিং দি আছোঁ। খুব সুন্দৰ কাম কৰে তেখেতে, ভাল লাগিছে তেওঁৰ লগত কাম কৰি। মই আজি অৱশ্যে প্ৰথম লগ পাইছোঁ, আৰু যদি ভগৱানে কৃপা কৰে পাম চাগে নিশ্চয় পিছলৈ। ডেফিনেটলি আমি সদায় লগ পাই থাকিম। তোমাৰ ইমান ধুনীয়া ৰোল এটা আছে, জোনালীৰ আকাশ, আমাৰ DYৰ জোনাক যোনটো এণ্টাৰটেইনমেণ্ট চেনেল, তাত চলি আছে 8:30ত। চ' চাব, ভাল কেৰেক্টাৰ কৰিছে, আৰু ডাবিং আজি একদম দমদাৰ ভইচ কেৰেক্টাৰৰ লগত মিলিছে। মই কৈছোঁ ভাল লাগিছে। চ' ইটছ গ'য়িং গুড। আৰু তাকে ময়ো কৈছোঁ, আপোনালোকক জনাইছোঁৱেই, অকণমান কেৰেক্টাৰ এটা কৰিছোঁ। কেৰেক্টাৰৰ কোনো ডাঙৰ সৰু নাই, কেৰেক্টাৰ ৰূপ দিয়াটোহে আচল বাহাদুৰি। গতিকে কিমান পাৰিছোঁ নাজানো, গতিকে আপোনালোকে আমাৰ চিৰিয়েলখনক যাতে মৰম দিয়ে তাকে আশা কৰিছোঁ। ডাবিঙৰ মাজতে আমাৰ চাহ আহিলে, পেহাই চাহ দিছে। আমাৰ কৈলাশ দা, মৰমৰ পেহা। কৈলাশ দা আমি সকলোৱে পেহা বুলি মাতো। এইটো 14 কমপ্লিট। 11ত আছে, 12ত আছে, এইপিনে 14। চবতছে হাঁহিছে ইয়াক দেখি পেলাই, এই চেঙেলীয়া ল'ৰাকেইটাৰ লগত এই বুঢ়াটো কি কৰি ফুৰিছে মই বুজি নাপালোঁ। ফ্ৰেণ্ডসকল, সম্পূৰ্ণ 2 ঘণ্টা, 9:30 পৰা এতিয়া 9:30 পৰা 11:30লৈকে এতিয়া মই ডাবিং দিলোঁ। ডাবিং দিয়ে ওলাই আহিছোঁ DY365ৰ অফিচৰ পৰা। ডাবিং দিলোঁ, এতিয়া মই যাম শ্বুটিঙলৈ। ফ্ৰেণ্ডসকল, ডাবিং কমপ্লিট কৰি এতিয়া মই আকৌ আহি আছোঁ শ্বুটিঙৰ জেগালৈ। আৰু শ্বুটিং হ'ব আমাৰ এইটো জেগাতে, মই দেখুৱাইছোঁ আগৰ জেগাটোতে শ্বুটিং হ'ব। বৰ্তমান মই শ্বুটিঙলৈ আহি আছোঁ। আমাৰ ৰূপম দা, একদম ৰূপম দা ইয়াত। কি হ'ল ৰূপম দা, শ্বুটিং কি হ'ল? শ্বুটিং হ'ব, আজি বতৰৰ কাৰণে অকণমান লেট হৈছে, অলপ পিছত হ'ব আৰু। আউটডোৰ শ্বুটিং আছিলে, ইউনিট অলৰেডি ওলাই গ'ল, কিন্তু কি হৈছে ঠিক নাই। আমাৰ ইনডোৰে আছে, কিন্তু এইটো পাৰ্টি আহি নোপোৱাৰ কাৰণে আমি এতিয়া ঢেল খাই পৰি আছোঁ। চব প্ৰয়োজনৰ অৱস্থা এয়া। টাইম পাছ কৰিবলৈ লুডু খেলিলোঁ। লুডু খেলি পেলাই মোক ৰাম ঠগন দিলে। এইটো কিবা এটা মোবাইলটোত ছেট কৰি থোৱা আছে, মানে 50 টকামান লুটিলে। লুটিটো নহয়, দিয়াই নাই এতিয়ালৈকে। দিয়াই নাই, বাকী আৰু পিছত দিয়া হ'ব। আকৌ একদিন সেই 50টো মানে পিছত কেইটা ভিন্ন হ'ব, সেই নিজে পাত কৰে পাব। ঠিক আছে, দেখা যাব। আপুনি এফালে একদম চিৰিয়াছ হৈ চাই আছে, কিন্তু যাম আমাৰ তাত আছে যাম যাম যাম। একচেন মামাই কৈছে পুলিচক কোনে খবৰ দিলে? কাটিছো এতিয়া যে এই বস্তুটো মামাই যে ক'লে একচেন নালাগিছিল যদি কেনেকৈ তাকে ভাবি পোৱা নাই মামা। মামা বিক্ৰম নহয়তো?
Cut it. তোৰ ওপৰত তই কাক কথা কৈছ তই চালা মোক সন্দেহ কৰ তোৰ অকাতটো কি এত কিমানৰ মানুহ এই অকাতত ধৰি কথা নকবি চুপ Cut it. Action. ইহঁত তিনিটা বৰ্তমান ক'ত আছে ক'ত আছে বস্তিত এসপ্তাহ থাকিবলৈ গৈছে প্ৰথমবাৰ কাৰণে আমি পাইছোঁ মানে আমাৰ কোনোবা মানুহ যদি জীৱিত অৱস্থা ধৰা পৰিলেহেঁতেন পুলিচে কোবাই কোবাই সিহঁতক আমাৰ নাম উলিয়ালেহেঁতেন আৰু তাৰপিছত আমাৰ জেল গতিকে ওপৰত ফিটিং নোহোৱালৈকে আমাৰ পাইছে বৰ্তমান হাৱা গৰম হৈ আছে Cut it. বহু বিৰতিৰ পিছত দিনটোৰ অপেক্ষাৰ মূৰত এতিয়া আমি শ্বট এটা দিছোঁ আমাৰ ৰূপম দা মহেশ আৰু মই ফাৰহান এইপিনে আমাৰ জিতু দা আছে এয়া আমাৰ দিবাকৰ দা গতিকে শ্বুটিং চলি আছে আৰু চিৰিয়েলো টেলিকাষ্ট হৈ আছে গতিকে আপোনালোকে কেনেকুৱা পাইছে চিৰিয়েলখন চাই আমাক কমেণ্ট কৰি জনাব প্ৰত্যেক সোমবাৰৰ পৰা শুক্ৰবাৰলৈ 8:30 বজাৰ পৰা জোনালীৰ আকাশ জোনাক চেনেলত টেলিকাষ্ট হৈ আছে গতিকে আপোনালোকে চাব আৰু চাই আমাক কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে চিৰিয়েলখন চাই আৰু ৰিপিট 10:30 বজাত হৈ আছে ফ্ৰেণ্ডসকল আমাৰ আজিৰ শ্বুটিং ইমানতে শেষ হ'ল গতিকে আজিলৈ পেক আপ দিলে গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ বাই বাই